আগন্তুক 2026 বৰ্ষৰ বিধানসভা সমষ্টিৰ যে নিৰ্বাচন সেই নিৰ্বাচনত কাৰ্বি আংলং জিলাৰ বকাজান বিধানসভা সমষ্টিৰ পৰা এগৰাকী অধ্যক্ষই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সমষ্টিখনত সৰ্বতে চৰ্চা চলি থকা বিশেষ এগৰাকী ব্যক্তিৰ সৈতে আজি মই কথা পাতিম। নমস্কাৰ, মোৰ নাম চন্দ্ৰ সিং ৰথী। সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক স্বাগতম জনাইছোঁ। বকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত এগৰাকী বিশেষ ব্যক্তিৰ নাম সৰ্বতে চৰ্চা চলি আছে। সেই বিশেষ এগৰাকী ব্যক্তি মোৰ সৈতে আছে। সেই ব্যক্তিগৰাকী কোনো নহয়, এওঁ এগৰাকী বিশিষ্ট সমাজসেৱক আৰু দেওপানী মহাবিদ্যালয়ৰ অধ্যক্ষ বসন্ত ৰংফাৰ। ৰংফাৰ ডাঙৰীয়া, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ নৰ্থ ইষ্ট কাৰ্বি লাইভলৈ। নমস্কাৰ। আপোনাৰ লগত আজি আচলতে আপোনাৰ কৰ্মজীৱনৰ বিষয়ে আমি কথা পাতিম। ইয়াৰ লগতে আমি ইতিমধ্যে গম পাইছোঁ আৰু সৰ্বতে চৰ্চা চলি আছে যে আগন্তুক 2026 বৰ্ষত যি বিধানসভা সমষ্টিৰ নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আচলতে ৰাইজৰ মাজত চৰ্চা চলি আছে। সেই গোটেই কথাবিলাক আমি কথা পাতিবলৈ মই যত্ন কৰিম আপোনাৰ সৈতে। কিন্তু মই প্ৰথমতে আপোনাৰ বিষয়ে আচলতে আপোনাৰ জন্মগ্ৰহণ ক'ত হৈছিলে, আপোনাৰ মা দেউতা, আপোনাৰ পঢ়া শুনা ক'ত হৈছিলে, চমুকৈ আপোনাৰ বিষয়ে মই জানিব বিচাৰিম আপোনাৰ পৰা। মোৰ নাম বসন্ত ৰংফাৰ। এতিয়া বৰ্তমান 25 নং নিলিপ কনষ্টিটুৱেঞ্চিত মই এই কয়লামাটি বফঙাচাৰ গাঁৱতে মই ইয়াত আছোঁ। মই জন্মটো হওঁ চৰুপথাৰ সমষ্টি 22 নং চৰুপথাৰ, বালিপথাৰ জেগা টাকলাংচু নং 1 বুলি কয়। হয়। মোৰ বাবাৰ নামটো লেট সোণাৰী ৰংফাৰ, হয়। মাৰ নামটো বাচাপি তেৰণপি। হয়। আৰু আমি ককাই ভাই, ককাই বুলি নহয়, মোৰ ককাইটো নাই, মই ডাঙৰ ফেমিলিত মোৰ ভাই এজন আছে আৰু মোৰ ভনী 2জন। হয়। তো এনেকুৱা আৰু তাতেহে মই ডাঙৰ দীঘল কৰা। হয়। এইখিনিতে মই জানিব পৰা মতে আপুনি 2006 চনৰ পৰা আপুনি আচলতে দলীয় সংগঠনত আপুনি যোগদান দিছিলে আৰু আপুনি কাৰ্বি ছাত্ৰ সন্থাত থাকোঁতেও কাৰ্বি জনগোষ্ঠীৰ হকে, সমাজৰ হকে আপুনি সেৱা আগবঢ়াই আহিছিলে। আপুনি কেনেকৈ আচলতে সমাজ সেৱাৰ লগত জড়িত হৈছিলে, অলপ আপোনাৰ সেই বিষয়ে অলপ ক'ব নেকি আপুনি? সঁচাকৈ মই 2005-06 বকাজান ডিষ্ট্ৰিক্ট কমিটি KSA ডিষ্ট্ৰিক্ট কমিটি বুলি কয়, মই তাত সভাপতি আছিলে। তাৰপাছত মই চাদি বেয়া পাতি মানে মই ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনত মই ৰেজিগনেশ্যন বুলি নহয়, মই টাৰ্মছটো শেষ হয় মই তাৰ পৰা মই বিদায় দিলোঁ। বিদায় দিয়াৰ পাছত মই ৰাজনীতিত কাম কৰিবলৈ মন আছিলে, গতিকে মই BJP দলত মই যোগদান কৰিলোঁ, প্ৰাইমেৰী মেম্বাৰশ্বিপ ল'লোঁ। তাতো এই সময় BJP হাৱা একো নাছিলে কাৰ্বি আংলঙত আৰু কাৰ্যকৰ্তাও বহুত কম। এইটো কিমান চনৰ কথা? কেতিয়া? 2006। হয়। তো ৰতন তেৰণে প্ৰেচিডেণ্ট আছিলে এই সময়। তাৰপিছত আমি কৰি আহি দলত ভাল লাগে, যিটো পৰম্পৰা, এইটো কাম কৰি মই সাধাৰণ মেম্বাৰ্ছ বুলি মই এনেই অৰ্গেনাইজেশ্যন যিটো পলিটিকেল BJP অৰ্গেনাইজেশ্যনত মই নাছিলে, কিন্তু জাষ্ট মেম্বাৰশ্বিপ মই ল'লোঁ। কেতিয়াবা পোষ্টাৰ লগোৱা, কেতিয়াবা চাহ দিয়া, ক'ৰবা পানী লৈ অহা, এই মিটিং চলাই থকা সময় এনেকুৱাহে মই কামটো আৰম্ভ কৰিলোঁ। প্ৰাথমিক সদস্যৰ পৰা আপুনি আৰম্ভ কৰিছে। তাৰপাছত মই কেনেকুৱা কি হয়, চাদি বেয়াৰ পাছত মই নিলিপত আহিলোঁ। এই কয়লামাটিত মই ঘৰ চৰ বনালোঁ আৰু ইলেক্ট্ৰেলৰ মই ইয়াত ট্ৰান্সফাৰ কৰিলোঁ। তাৰপাছত মই BJPত কাম কৰি চাগে যিটো কমিটি, যিটো BJP কমিটি নিলিপ মণ্ডৰে মোক চালে চাগে, প্ৰথম মোক মেম্বাৰ্ছ ল'লে নিলিপ মণ্ডল কমিটিৰ আণ্ডাৰ জাখানী আস্তাৰৰ সময়। তাৰপাছত কেনেকৈ কি হয়, মোক আকৌ ছেক্ৰেটাৰী বনাই দিলে। ছেক্ৰেটাৰীৰ পৰা 2017 যিটো ইলেকশ্যন আহিবলৈ যিটো সময়, যিটো ইলেকশ্যন আহিলেতো আমি গোটেইখিনি অৰ্গেনাইজেশ্যনেলিতো আমি ষ্ট্ৰং কৰাব লাগে। তেতিয়া মোক কৈছে, আমি নিলিপত যদি দলটো জিকাব লাগে, দলটো মজবুত হ'ব লাগে, তেতিয়া আমি ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট আৰু যিটো কাৰ্যকৰ্তাৰ লগত আমি আলোচনা কৰি মোক
জেনেৰেল ছেক্ৰেটাৰী দায়িত্ব দিছে অ'কে 2017 হয় হয় আপুনি 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 ছাত্ৰ নেতা আছিলে ছাত্ৰ নেতাৰ পৰা আপুনি শৈক্ষিক দিশত আকৌ আহিলে আপুনি প্ৰধান শিক্ষক আছিলে এতিয়া দেওপানী মহাবিদ্যালয়ৰ আপুনি অধ্যক্ষ এই যিটো জাৰ্ণি আপোনাৰ চমুকৈ ক'ব নেকি অলপ মই এইটোৱে প্ৰথম ষ্টুডেণ্ট লিডাৰ আছিলে হয় এই ষ্টুডেণ্ট লিডাৰ কৰোঁতে মই কিছু বস্তু দেখিলোঁ আমাৰ যিটো কাৰ্বি আংলং স্পেচিয়েলি বোকাজান এলে হয় বহুত আমি কাম কৰিবলৈ আছে যেনেকৈ এডুকেশ্যন ক্ষেত্ৰত আমি কোৱালিটি এডুকেশ্যন বুলি কয় আমি যেতিয়া মই প্ৰেচিডেণ্ট আছিলোঁ বোকাজান ডিষ্ট্ৰিক্ট কমিটি KSA সংগঠনত আমি ষ্টুডেণ্ট যিটো এডুকেশ্যন এৱেৰনেছ বা ফেলিচিটেশ্যন প্ৰগ্ৰাম বা ট'ৰ প্ৰগ্ৰাম স্কুল ভিজিট আমি বহুত কৰিলোঁ তাত আমি একদম 100% আচিভ কৰিলোঁ বুলি মই ক'বলৈ নাযাওঁ কিন্তু some percent we have achieved because of that মানে এটা এডুকেশ্যনৰ যিটো পাছ পাৰ্চেণ্টেজটো মেট্ৰিকে হওক বা হায়াৰ ছেকেণ্ডেৰী হওক বাঢ়িছে তাৰপাছত মই যিটো সমাজৰ কাম আগত ষ্টুডেণ্ট লিডাৰ হিচাপে কৰি অহা মই এতিয়া মগন মেমৰিয়েল স্কুলৰ মই প্ৰধান শিক্ষক আছিলে তাৰপিছত মই এতিয়া দেওপানী কলেজৰ মই এতিয়া প্ৰিন্সিপাল মই হৈ আছে কিন্তু সমাজৰ কামটো মানে ইট ইজ মানে ইন বাই মে ভেইন আৰু মই এটা সমাজৰ কাৰণে কিবা কৰিব পাৰিম নেকি মই সদায় এইটো চিন্তা কৰি পেলাই মই এইটো যিটো টাইম কঠিন সময়ো মই অলপ সময় ওলাই পেলাই মই ৰাইজৰ লগত কাম কৰিবলৈ যায় মই ছেটিছফেকশ্যন পাই আৰু ধন্যবাদ জনাইছোঁ ৰংফাৰ ডাঙৰীয়া আৰু এইখিনিতে আমি ক'ব লাগিব বসন্ত ৰংফাৰ তেওঁ ইতিমধ্যে নিজে উল্লেখ কৰিছে আমি সকলোৱে জানো তেওঁ দেওপানী মহাবিদ্যালয়ৰ অধ্যক্ষ অৰ্থাৎ তেওঁ প্ৰিন্সিপালৰ দায়িত্ব পালন কৰি আছে আৰু ঠিক একে সময়তে তেওঁ ভাৰতীয় জনতা পাৰ্টি দলতো তেওঁৰ যথেষ্ট অৱদান কাৰণ ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে তেওঁ নীলিপ মণ্ডল যি বিজেপি যি তেওঁলোকৰ কমিটি এখন সেই কমিটিত আচলতে তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে একে সময়তে তেওঁ শৈক্ষিক দিশত আৰু ৰাজনৈতিক দুটাই একেলগতে তেওঁ কাম কৰি আহিছে এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি এতিয়া কাৰ্বি আংলঙত আপোনাৰ চাইছোঁ ইয়াত APSLC আছে কংগ্ৰেছ দল আছে আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টি আছে ASDC আছে আঞ্চলিক ৰাজনৈতিক দল আছে ইয়াত এতিয়া আপুনি ভাৰতীয় জনতা পাৰ্টিৰ দলটোক আপুনি কি ভাল পায় আচলতে আপুনি ইয়াত আপুনি প্ৰথম কৈছিলে যে সদস্য হিচাপে আপুনি প্ৰাথমিক সদস্য হিচাপে আপুনি যোগদান কৰিছিলে আৰু পৰ্যায়ক্ৰমে আপুনি মণ্ডল সমিতিলৈ আপুনি পিছত আপোনাৰ জাৰ্ণিটো আহিলে আপোনাক কি ভাল লাগিছে বা বিজেপিৰ কি এনেকুৱা বস্তু আছে যে আপোনাক অনুপ্ৰাণিত কৰিছে এনেকা মই বিজেপিৰ লগত কাম কৰা ষ্টাৰ্টিং কৰা সময়ত কাৰ্বি আংলং শান্তি নাছিলে এই সময় টেৰৰিষ্ট প্ৰন এৰিয়া হয় কাৰ্বি আংলং আৰু বন্ধুও বহুত হয় কিন্তু এনেকা মই কাম কৰি আহি পেলাই যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ নৰেন্দ্ৰ মোদী 2014ত চৰকাৰ আহি গ'ল তাৰপাছত আসামো সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন কৰিলে তাৰপিছত আমাৰ ইয়াত কাৰ্বি আংলঙৰ তুলৰাম ৰংহাং নেতৃত্বত ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বিজেপি গভৰ্ণমেণ্ট হ'ল তাৰপিছত একটা ছাডেন চেঞ্জ আহিছে শান্তি বস্তুটো য'ত শান্তি আছে তাত ডেভেলপমেণ্ট হয় তো মই এইটো দেখি পেলাই মানে চাম কাইণ্ড অফ ইনাৰ পুলিং ন যে আমি এই দলত যদি আমি কৰিলে আমাৰ কাৰ্বি আংলঙো উন্নতি ৰাস্তা যাব শান্তি যদি আছে নিশ্চয় ডেভেলপমেণ্ট উন্নতি হয় সেইটো কাৰণে মই এইটো ভাবি পেলাই মানে মই এই পাৰ্টিটো যোগদান কৰিছিলে তাৰপাছত মই দলৰ কাম কৰি আহি পেলাই মই ভাবিলোঁ দলৰ কাম কৰাটো ভাল কিন্তু মানে পলিটিকেল পাৱাৰ যদি অলপমান যদি আমি স্থান পাই দলে যদি আমাক চিন্তা কৰে আকৌ আমি কাম কৰা সুযোগটো আমি পাব সেইটো কাৰণে মই 2021 মই পাৰ্টি টিকেট বিচাৰিছিলোঁ বোকাজান এলেত তাৰপিছত মই টিকেটটো কেনেকৈ কি হয় দলে মোক এই সময়ত দিয়া নাই কাৰণে মই দলত আছিলোঁ তাৰপিছত মই দলতে যিটো পাৰ্টি যোনে টিকেট পাইছিলে তাক কি বুলি কয় সহযোগ কৰিছিলে তাৰপিছত এতিয়া মই চাইলেণ্টলি মানে
মোৰ নিজৰ কাম কৰিছোঁ তাৰপিছত ইলেকশ্যন পাছত মই ইলেকশ্যন হোৱাৰ পাছতহে মই দায়িত্ব পাইছিলে ডেপুটি কলেজত প্ৰিন্সিপাল ইনচাৰ্জ তো তাৰপিছত এতিয়া সময় আহি গ'ল সেইটো কাৰণে মোৰ যিটো মনৰ ভাৱটো মই ক'লেহে ৰাইজে জানিব সেইটো কাৰণে মই এতিয়া 2026ৰ কাৰণে এতিয়া ৰাইজৰ লগত যিটো মোৰ মনৰ ভাৱ যে মন ইচ্ছা সেইটো ছ'চিয়েল মিডিয়াত চলি আৰু যিটো মোৰ ছ'চিয়েল এক্টিভিটিজ বা পাৰ্টিৰ প্ৰগ্ৰাম মই এনেকুৱা বুলি মই প্ৰকাশ কৰিছোঁ আৰু মই ভাবোঁ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ তুলিৰাম ৰংহাং কাৰ্বি আংলংটো উন্নতিৰ ক্ষেত্ৰত যি ডেভেলপমেণ্ট ক্ষেত্ৰত বহুত আগলৈ যাব হি ইজ এ ডাইনামিক পাৰ্চন এণ্ড ভেৰি এক্টিভ আৰু দেখি পাইছোঁ এতিয়া নীলিপত যিটো বৰপুং তাৰাপুং ৰাস্তা একেবাৰে ৰাস্তা নাছিলে এতিয়া ৰাস্তা বনাই আছে তাৰপিছত যিটো কাৰ্বি পিপলছ হোটাৰা লাংছ একটা চেঞ্জ আহি গ'ল তাত তাৰপিছত যিটো স্পৰ্টছ কালচাৰ প্ৰত্যেক সমষ্টিয়ে যিটো একটা চেঞ্জ ডেভেলপমেণ্ট যিটো স্পৰ্টছ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ 10 crore দিছে যথেষ্ট কৰিছে এইটো কাৰণে ময়ো যদি পাৰ্টিয়ে চিন্তা কৰে তেতিয়া মই এই টিমত কাম কৰাও মই লাকি বুলি ভাবোঁ আৰু এইটো কাৰণে মই টিকেটটো বিচাৰাটো এবাৰ মই 2026 কাৰণে মই আগবাঢ়িছোঁ হয় শুভেচ্ছা জনাইছোঁ এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ যে এতিয়া আগন্তুক বিধানসভা সমষ্টিৰ যি নিৰ্বাচন সেই নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আচলতে ইতিমধ্যে বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত যিকেইখন গাঁও আছে গাঁওকেইখনত সৰ্বতে চৰ্চা চলি আছে যে বসন্ত ৰংফাৰ ডাঙৰীয়াই এবাৰ টিকেট বিচাৰিছে বা বিচাৰিব আৰু যদি আপোনাক দলে ভাৰতীয় জনতা পাৰ্টি দলে যদি আপোনাক টিকেট প্ৰদান কৰে বা যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ডক্টৰ তুলিৰাম ৰংহাই যদি আপোনাক সেই কাম কৰাৰ সুযোগ দিয়ে বা আপোনাক যদি টিকেট প্ৰদান কৰে আপুনি বোকাজান বিধানসভা সমষ্টিৰ বাবে আচলতে আপুনি কি কাম কৰাৰ পৰিকল্পনা কৰিছে বা কি ক'ব আপুনি মই যদি এবাৰ দলে যদি মোক টিকেট দিয়ে মই বোকাজান বিধানসভা যিটো বোকাজান LAত 108 বোকাজান LAত মই কিছু কাম কৰিবলৈ মন আছোঁ এটা হ'ল এডুকেশ্যন হ'লেহে এটা চেঞ্জ আহিব এতিয়া ইয়াত কলেজ যিটো ইষ্টাৰ্ণ কলেজ আছে এতিয়া বোকাজান কলেজটো ভেঞ্চাৰ হয় ডেপানী কলেজো ভেঞ্চাৰ হয় এতিয়া পঢ়া সংখ্যাটো বাঢ়ি আছে তেতিয়া এই হায়াৰ এডুকেশ্যনত আমি যদি আমি ষ্ট্ৰং হয় বা যিটো ভাইব্ৰেণ্ট কৰাই দিয়ে তেতিয়া আমাৰ গোলাঘাট হওক বা ডিব্ৰুগড় হওক বা আমি ডিফুও যাব নালাগে আমি এই অঞ্চলত পৰাহে আমি হায়াৰ এডুকেশ্যনটো পাব তেতিয়া একটা কি বুলি কয় একটা চেঞ্জ আহিব তাৰপিছত এতিয়া প্ৰাইমেৰী স্কুল এতিয়া কিছু স্কুলে এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা টিচাৰ শ্বৰ্টেজ আছে এই ক্ষেত্ৰত যদি আমি এডুকেশ্যন ক্ষেত্ৰত যদি মই গুৰুত্ব দিবলৈ মন গৈছোঁ তেতিয়াহে এটা বোকাজান LAটো এটা চেঞ্জ আহিব থ্ৰু এডুকেশ্যন উই কেন চেঞ্জ দ্য ছ'চাইটি মই এইটো চিন্তা কৰোঁ তাৰপাছত এতিয়া যিটো আনএমপ্লয় ইউথ পঢ়া শুনা ল'ৰা ছোৱালী তো এতিয়া সংখ্যাটো বাঢ়ি আছে তেতিয়া সিহঁতৰ এমপ্লয়মেণ্ট যদি আমি দিব পাৰে থ্ৰু গভৰ্ণমেণ্ট স্কিম তাৰ ওপৰত আপুনি হয়তো গুৰুত্ব দিম এতিয়া মই দেখিছোঁ হায়াৰ ছেকেণ্ডেৰী পাছ BA পাছ ল'ৰা ছোৱালী যিটো যুৱক যুৱতী হায়দৰাবাদ কেৰেলা এনেকুৱা বহুত মানে অন্য ৰাজ্যত কাম কৰি গৈছে তাত 10,000 5,000 এনেকৈ চেলাৰী পাই তাত কৰি আছে এই বস্তুটো মই চলিউশ্যনটো আনিবলৈ বিচাৰিম তাৰপাছত এতিয়া বোকাজান LAত যিটো মই দেখিছোঁ যিটো ইঞ্জিনিয়াৰ কলেজ বা এগ্ৰিকালচাৰ কলেজ বা মেডিকেল যদি আমি আনিবলৈ সক্ষম হয় তেতিয়া এইটো একটা এচিভমেণ্ট হ'ব এইটো মই দায়িত্ব ল'ম তাৰপিছত মই এই বোকাজান অঞ্চল এইখিনি
সুবিধাটো কৰিবলৈ বিচাৰিছোঁ হয় 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 আপোনাৰ প্ৰথম গুৰুত্ব অৰ্থাৎ ফাৰ্ষ্ট প্ৰায়ৰিটি আপুনি এডুকেশ্যন হয় দ্বিতীয়টো হৈছে আপোনাৰ আনএমপ্লয়েড ইউথ তেওঁলোকক কেনেকৈ নিজৰ ভৰিত থিয় কৰাব পাৰে বা আপুনি থ্ৰু গভৰ্ণমেণ্ট আপুনি কেনেকৈ তেওঁলোকক কৰ্মসংস্থাপন দিব পাৰে তাৰ ওপৰত আপুনি গুৰুত্ব দিব বুলি কৈছে হয় জানো সেইখিনি হয় তাৰপিছতে বাকীখিনি উন্নয়নৰ কামখিনিৰ কথা কৈছে আপুনি ইতিমধ্যে আপুনি ভাৰতীয় জনতা পাৰ্টীৰ দলত আপুনি যোগদান কৰি আছে আৰু এইখিনিতে এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ আচলতে যিসকল ইয়াত আঞ্চলিক ৰাজনৈতিক দল আছে বা অপজিশ্যন পাৰ্টি আছে কেতিয়াবা তেওঁলোকে প্ৰশ্ন কৰে আপোনাৰ ওপৰত যে আপুনি এগৰাকী অধ্যক্ষ হয় আপুনি এগৰাকী প্ৰিন্সিপাল হয় তথাপিও আপুনি ৰাজনীতিৰ পথাৰলৈ নামি আপুনি ভাৰতীয় জনতা পাৰ্টীৰ হকে আপুনি কাম কৰি আছে বুলি আপোনাক কিছুমান অভিযোগ দিয়ে কি ক'ব তেওঁলোকক আপুনি কি ক'ব বিচাৰে মানে এইটো ৰাজনীতিত যিটো ইণ্ডিয়া এইটো ডেম'ক্ৰেটিক কাণ্ট্ৰি হয় তাত ইনডাইৰেক্টলি অৰ ডাইৰেক্টলি চবে পলিটিকেলটো ছাপৰ্ট আছে কোনোবা ভাল পায় আঞ্চলিক দল কোনোবা ভাল পায় নেশ্যনেল পাৰ্টি কংগ্ৰেছ বা কোনোবা ভাল পায় বিজেপি এতিয়া মই বিজেপিত ভাল পায় মই যিটো কৈছিলোঁ শান্তি আহি পেলাই শান্তি ঘূৰি আহি পেলাই কাৰ্বি আংলঙতো ডেভেলপমেণ্ট হৈছে মই এইটো কাৰণে মৰেল ছাপৰ্ট হিচাপে মই আছিলে কিন্তু সিহঁতক মোক সুধিব পাৰে যে বিজেপি কাম কৰি সি প্ৰিন্সিপাল হৈ পেলাই কিয় কৰিছে কি নাই এইটো উত্থাপন কৰে কিন্তু এতিয়া মই দেখিছোঁ আমাৰ যিটো এট প্ৰেজেণ্ট MLA মই ক'বলৈ নাযাওঁ সিও ডক্টৰ কৰি আছিলে কিন্তু এনেকুৱা সমাজ কাম কৰি আছে ডক্টৰ এনেকুৱা কৰি পেলাই আহি পেলাই সি চাকৰি কৰি পেলাইহে দলৰ টিকেট আনি পেলাই মানে ইলেকশ্যনটো খেলিছিলে এতিয়া ময়ো এতিয়া বৰ্তমান এইটোৱে চিন্তা কৰিছোঁ যদি আমি কি বুলি কয় দলত যোগদান কৰা বা পাৰ্টিৰ টিকেট কৰাটো কাকো এগেইনষ্ট নহয় মই ভাবোঁ এইটো গণতন্ত্ৰৰ দেশত যিটো ইনভলভ কৰাটো আপোনাৰ গণতান্ত্ৰিক অধিকাৰ বুলি মই ভাবোঁ হয় এইখিনিতে আপোনাক সেই প্ৰশ্ন বুলি কৈছোঁ আচলতে আমি বহুত কথা পাতিবলৈ মই সময় ল'ম বুলি ভাবিছিলোঁ কিন্তু তথাপিও সময়ৰ কিছু হয় সময়ৰ কথা আছে এইখিনিতে ক'ব লাগিব যে আপোনাক ভাৰতীয় জনতা পাৰ্টি তথা বিজেপি দলে আপোনাক টিকেট দিব বা টিম কাৰ্বি আংলং বা CEM ডক্টৰ তুলিৰাম ৰংহাঙৰ যি নেতৃত্ব চৰকাৰখনে আপোনাক টিকেট দিব বুলি আপুনি কিমান আশাবাদী কি ক'ব এওঁলোকক মই এতিয়া কাম কৰিছোঁ সমাজ কামেই হওক বা ডেভেলপমেণ্ট ক্ষেত্ৰতে হওক মই ডক্টৰ তুলিৰাম ৰংহাঙক মই এপ্ৰ'চ কৰোঁ ধৰক আমাৰ কয়লামাটি দেলং আগত দেলং নাছিলে তেতিয়া আমি ৰাইজৰ হৈ আমি তুলিৰাম ছাৰক কথা পাতি পেলাই দেলংটো হ'ল আমাৰ কয়লামাটি দেলংটো তাৰপিছত ইয়াত হস্পিটেল হ'ব লাগে 10 বেডেছ হস্পিটেল এইটো এতিয়া হ'ল তাৰপিছত বজাৰ এতিয়া কয়লামাটি বজাৰটো ডে এণ্ড নাইট এটা উইথ ফ্লাছ লাইট এটা বহুত ধুনীয়া হৈছে তাৰপিছত আমি কিছু ডেভেলপমেণ্ট ক্ষেত্ৰত আমাৰ কয়লামাটি যিটো আৰলংৰূপাত হাইস্কুল কাৰ্বি আংলঙত 2013 যিটো মেট্ৰিক ৰিজাল্টত 100% ৰিজাল্ট পাইছে 100% ৰিজাল্ট পোৱা সময় 1 লাখ এৱাৰ্ড পাইছে এই স্কুলে তাৰপিছত বহুত দিনে যিটো স্কুলটো মানে বাউণ্ডাৰী ৱাল নাই কিবা নাই কিন্তু মই একটা পাব্লিক হৈ মই এপ্ৰ'চ কৰি পেলাই then and there he gave the signature and today it is accomplished boundary wall is there okay মানে মৰম চেনে আছে মোক তাৰপিছত টিম কাৰ্বি আংলঙে মোক আছে টিম হিচাপ মোক চিন্তা কৰি পেলাই কাম কৰিবলৈ সুযোগ দিব বুলি মই আশাবাদী আছে হয় ৰংফাৰ ডাঙৰীয়া আপোনাক শুভেচ্ছা জনাইছোঁ আপোনাৰ যি শৈক্ষিক
পৰিৱেশৰ পৰা বা শৈক্ষিক এটা আপুনি প্লেটফৰ্মৰ পৰা এতিয়া আপুনি ৰাজনীতি পথাৰলৈ আহি আচলতে আপুনি বোকাজান বিধানসভা সমষ্টিৰ ৰাইজৰ হকে আপুনি কাম কৰিবৰ বাবে আপুনি ওলাই আহিব বিচাৰিছে বা সেই সুযোগটো আপুনি পাব বিচাৰিছে আপোনাৰ দলটোৱে যদি আপোনাক প্ৰদান কৰে তেনেহ'লে আপুনি অকল শৈক্ষিক দিশত আপুনি সীমাবদ্ধ নহয় আচলতে আপুনি সকলো দিশত সৰ্বাংগীন উন্নয়নৰ বাবে আপুনি কাম কৰিবৰ বাবে যি আগবাঢ়ি আহিছে তাৰ বাবে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু সেয়া সময়ত আমি গম পাম যে আচলতে ভাৰতীয় জনতা পাৰ্টি দলটোৱে কোন ব্যক্তিক আচলতে তেওঁলোকে টিকেট প্ৰদান কৰিব কিন্তু বৰ্তমান সময়ত বোকাজান বিধানসভা সমষ্টিত সৰ্বতে চৰ্চা চলি আছে সৰ্বতে আচলতে গুণগথা চলি আছে যে দেওপানী মহাবিদ্যালয়ৰ অধ্যক্ষ বসন্ত ৰংফাৰ ডাঙৰীয়াই আগন্তুক 2026 চনৰ যি বিধানসভা নিৰ্বাচন হ'ব বিজেপিৰ হৈ তেওঁ টিকেট পাব বুলি আচলতে চৰ্চা চলি আছে সেয়া আমি সময়ত গম পাম আমি ৰংফাৰ ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ আপোনাৰ জাৰ্নি যাতে সফল হওক